সকলোকে মোৰ ইউটিউব স্প্ৰা আছামিজ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আহক আজি বেছি দেৰি নকৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। চ' গাইজ আজি আহিছোঁ মই বশিষ্ঠ মন্দিৰত, মানে ভলেবম চলি আছে তাৰ কাৰণে আহিছোঁ আৰু মানে বহুত মানুহ আহিছে, বহুত বেছি ভাল লাগিছে। তো আহিছোঁ আৰু আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু মোৰ চাউণ্ডটো এইটো বেছি নাহিব পাৰে, একদম পানীৰ হেৰিটো বাঢ়িছে আৰু তাৰে চাউণ্ডটো বহুত আহি আছে আৰু পানীৰ স্পীডটো মানে নিজৰাৰ। তো তাৰ কাৰণে আৰু দেখাব ট্ৰাই কৰি আছোঁ আপোনালোকক। এয়া গাইজ ভলেবমৰ মানুহ দৰ্শন কৰি গ'ল আৰু আমিও এতিয়া গৈছোঁ মন্দিৰৰ ভিতৰৰ ফালে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে কণ্টিনিউ কৰি থাকক। তো মই যিখিনি পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিম। তো চাই থাকক। এতিয়া পাই গ'লোঁ মেইন দুৱাৰ বশিষ্ঠ মন্দিৰৰ আৰু ভিতৰৰ ফালে সোমাই গৈ আছোঁ। চব গা ধুইছে আৰু ইয়াত এইবিলাক। চ' গাইজ এতিয়া মন্দিৰৰ পৰা ওলালোঁ ঘৰলৈ যাম বুলি। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই। তো আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।